এই ইউথ ফেষ্টিভেলৰ পৰাই আমাৰ দৰে প্ৰডাক্টবিলাক ওলাইছোঁ গতিকে ইউথ ফেষ্টিভেলৰ ইম্পৰ্টেঞ্চটো কি সেই কথাটো মই তেওঁলোকক কৈছোঁ যে এই ইউথ ফেষ্টিভেলৰ পৰাই মই এজন ডিবেটৰ হিচাপে ওলাইছিলোঁ আৰু সেই ডিবেটৰজন গৈ আজি অসমৰ মন্ত্ৰী হৈছোঁ সেই ইউথ ফেষ্টিভেলৰ পৰাই সোণৰ পদক পাই জুবিন গাৰ্গ ওলাইছিল আৰু জুবিন গাৰ্গ আজি অসমৰ এনেকুৱা এটা পৰ্যায়ৰ মানুহৰ হৃদয়ৰ মণি হৈ আছে ঠিক তেনেকৈ অজস্ৰ মানুহে এই ইউথ ফেষ্টিভেলৰ পৰা ওলাইছে গতিকে মই সেই ইউথ ফেষ্টিভেল আমি একেটা টিমতে আছিলোঁ বিবৰা কলেজৰ একেটা টিমতে মই জুবিন গাৰ্গ মই জিএছ আছিলোঁ জুবিন গাৰ্গ সংগীত শিল্পী আছিল আমি একেলগে কৰিছিলোঁ তেতিয়া জুবিন গাৰ্গৰ অনামিকাও ওলোৱা নাই গতিকে জুবিন গাৰ্গক সেই ধৰণৰ সংগীত শিল্পী হিচাপে প্ৰতিষ্ঠিত হোৱা নাই অনামিকাও ওলোৱা নাছিল সেই সময়ত মাত্ৰ তেওঁ চেষ্টা চলাই আছিল প্ৰতিষ্ঠিত হোৱাৰ আৰু সেই সময়ত বিবৰা কলেজখনে তেওঁৰ প্ৰতিভাক চিনি পাইছিলে বিবৰা কলেজে তেওঁক গান গাবলৈ লৈ গৈছিলে গতিকে তেওঁ কলেজে যে তেওঁৰ প্ৰতিভাটোক চিনি পাইছিলে সেই কথাটোৱে মই কৈছোঁ যে বিবৰা কলেজৰ মই তেতিয়া জেনেৰেল ছেক্ৰেটাৰী আৰু আমাৰ কলেজে সেই প্ৰতিভাটো চিনি পাই তেওঁক ইউথ ফেষ্টিভেললৈ লৈ গৈছিল আৰু ইউথ ফেষ্টিভেলৰ সোণৰ পদকেৰে তেওঁৰ সংগীত জীৱন আৰম্ভ হৈছিল এই কথাটো এইকাৰণে ক'লোঁ যে এই নতুন প্ৰতিভাৰ সন্ধানত আমি ইউথ ফেষ্টিভেল পাতোঁ